কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল আৰু গৰু বিহুৰ দিনাৰ ভিডিঅ' আপোনালোকক দিবলৈ থাকিয়ে গৈছিল আৰু সেইবাবে ভিডিঅ'টো এতিয়াহে এডিটিং কৰি আপোনালোকৰ মাজলৈ বোলো আগবঢ়াওঁ বুলি ভাবিলোঁ। এয়া আমাৰ ৰাইজে চাহ বনাই আছে দেই, আমাৰ পোৱালীকেইটাই। তাৰপিছত মানে ৰাতিপুৱা শুই উঠি পিনি সিহঁতি সেইটো কামত লাগিছে। তাৰপৰা এইগৰাকী দেখিছে নহয়, এইগৰাকী বোলে কাম বন কৰি হৈ গ'ল, এতিয়া ব্ৰাছ কৰিবলৈ সময় পাইছে। আৰু ইফালে আকৌ মই বহি পিনি বোলো ভিডিঅ' এটা বনাই লওঁচোন, সেনেকৈ বুলি ভাবিয়ে ৰাতিপুৱা মোবাইলটো তোৰাবলৈ আৰম্ভ কৰি দিলোঁ। এইফালে দেখিছে নহয়, এয়া হৈছে মোহন দা আৰু মোহন দাই বোলে আজি বিহু বুলি আমাক ভোজটো খুৱাব, সেই বুলি গামলাটো ধুৱাই আছে আৰু ৰাইজ। তাৰপিছত এইখিনি আমাৰ প্ৰায় কামখিনি হৈছেগৈ আৰু তাৰপিছত আৰু অলপ কাম বাকী আছে, মাহ হালধি পিচিবলৈ বাকী আছে। আপোনালোকক এইকেইদিন ভিডিঅ' মই দিবই পৰা নাই, বহুত দিন হ'ল, মানে মাহ হ'ল বুলি ক'লেও বেয়া। আৰু গাইছ, আমাৰ পোৱালীকেইটা চাহ বনাই ৰেডি। এতিয়া ইটোৱে সিটোক পিটি আছে, কোবাই আছে, লাও খা বেঙেনা খা, গৰু হবি, কিবা কিবি সিহঁতি গাই উৎপাত কৰি আছে গাইছ। তাৰপিছত এয়া দেখিছে নহয় আপোনালোকে, কেনেকুৱা উৎপাত কৰিব। অকণমান দেৰি পাছত তেতিয়া আপোনালোকে গম পাব, ৰ'ব। 1 2 3 ৰেডি ষ্টাৰ্ট। আৰু এয়া দেখিছে নহয় উৎপাত, বা আপোনালোকে যদি কেতিয়াবা ইয়াত আহে তেতিয়া গম পাব কেনেকুৱা উৎপাত কৰে। আৰু কি কাম কৰিছে গম পাইছেনে? পানী লৈ গোটেই এইবোৰ বোকা পানী, মানে পুখুৰীটোত হৈছে গোটেই ঘোলা পানী, আৰু ঘোলা পানীগাল লৈ পিনি গাত ইটোৱে সিটোৱে পূৰা ছটিয়াবলৈ আৰম্ভ কৰি দিছে। প্ৰত্যেক বছৰে বিহুত এইটো কাম সকলোৱে কৰেই, মানে ওচৰৰ কেইঘৰে গৰু গা ধুৱাবলৈ আনে এই পুখুৰীটো পাৰতে, আৰু পুখুৰীটোৰ পৰা গোটেই ঘোলা পানীগাল মানুহলৈ মাৰি গোটেই অৱস্থা বেয়া কৰি দিয়ে। তাৰপিছত মই আকৌ এটোপাও মানে ঘোলা পানী গাত পৰিবলৈ নিদিলোৱে, মানে মই জপনা জেৰুৱাৰ ভিতৰত সোমাই পিনি সিহঁতক ভিডিঅ'হে কৰি আছোঁ আঁতৰৰ পৰা। আৰু যেতিয়াই মোৰ ফালে পানী ছটিয়াবলৈ আহে তেতিয়াই মই একদম গৈ পিনি বাৰান্দা পাওঁগৈ, আৰু সকলোকে ভিজাই শেষ কৰি দিলে গেলা পানীগাৰে। আৰু এনেকুৱা মুহূৰ্তবোৰ আনন্দৰ দিন, ভৱিষ্যতে এনেকুৱা মুহূৰ্তবোৰ থাকে নাথাকে নাজানো, কিন্তু এইখন গাঁৱতে এনেকৈ দেখিবলৈ পাইছোঁ। কিন্তু আজিকালি অকণমান ৰাস্তাৰ ফালে ওলাই গ'লে আমি এইখিনি পৰম্পৰা দেখি নাপাওঁৱেই, কিন্তু এইখন গাঁৱত অকণমান মানে আমাৰ চকুটোত এইখিনি দেখিবলৈ পাইছে আপোনালোকে আজিৰ দিনত। এইকেইটা হৈছে মহ খুৰাহঁতৰ, আৰু মহটো আপোনালোকে দেখি বাৰু পাইছে, গম পাইছোঁ, কিন্তু চব জেগাতে মহ নাথাকে। আমাৰ গাঁৱত এইকেইটা খুৰাহঁতে পুহিছে, আৰু মই কিন্তু ম'হৰ গাখীৰে চাহটোপা খাই বৰ ভাল পাওঁ। আৰু ম'হৰ গাখীৰ দৈ থ'লে ইমানেই ধুনীয়া দৈ বনে, কি ক'ম আপোনালোকক। কেতিয়াবা যদি খাই পাইছে কমেণ্ট কৰি জনাব। এয়া দেখিছে নহয় হাজবেণ্ডৰ কাণ্ড। হাজবেণ্ড মানে বহুত উৎপাত কৰে, বেছিকৈ আমাৰ মোৰ হাজবেণ্ডে বহুত বেছি উৎপাত কৰে। সি মানে কি কৰে, পুখুৰীটোত গৈ একদম পূৰা লাহনীয়ে চবৰ গালৈ পানী মাৰি শেষ কৰি দিয়ে, চবকে ভিজাই, কাকো বাকী নাৰাখে। মহিলাকো বাকী নাৰাখে, পুৰুষকো বাকী নাৰাখে। গৰু গা ধুবলৈ পায় নেপায় সেইটো পিছৰ কথা, কিন্তু মানুহক গেলা পানী ছটিওৱা 1 নম্বৰত তাৰ কাম। আৰু ছোৱালী গৈ পিনি ৰখি দিয়ে মাজত, মোক পানী মাৰ বুলি, আৰু মই বাহিৰৰ পৰা আঁতৰৰ পৰা চিঞৰি থাকোঁ তাইক। আৰু এয়া দেখিছে নহয় আমাৰ পোৱালীকেইটাই ডিম যুঁজাই আছে। এইটো হৈছে অসমীয়া সমাজৰ পৰম্পৰা বিহু কেইদিনত, আৰু সেইবাবে সেই পৰম্পৰাটো ৰক্ষা কৰিয়ে ইহঁতি এই কামটো কৰি আছে। আৰু ডিম যুঁজোৱাত মই কিন্তু জিকিলোঁ, কাৰণ মোৰ লাষ্টত ময়ে মাৰিছোঁ, আৰু মোৰ ডিমটো বহুত মজবুত আছিল, সেইটো কাৰণে মই জিকিলোঁগৈ। সিহঁতক অকণমান দেখাই দিছোঁ আপোনালোকক, কিন্তু মোক ভিডিঅ' কৰা নহ'ল, থাকি গ'ল। আৰু মানে পাহৰিও যোৱা হয় দিয়কচোন, সকলোখিনি কথা মনত ৰাখিব নোৱাৰি, আৰু নিজৰ মুখখননো কেনেকৈ নিজে দেখাওঁ, সেইটো কাৰণে থাকি গ'ল। আৰু তাৰপিছত আকৌ সন্ধিয়াৰ সময়ত এয়া দিবলৈ লৈছোঁ, ধোঁৱা দিবলৈ লৈছোঁ। এয়া কি জুমুঠি পোৰা নে কি বুলি কয় জানো, মই ভালদৰে নাজানো। মানে গৰু অহাৰ সময়ত সকলোৱে এনেকৈ বিলঙনি দি, কিবাকিবি খেৰ দি এনেকৈ জুই জ্বলাই দিয়ে, আৰু গৰুক বিচি ভিতৰলৈ আনে, আৰু মাখিয়তীয়ে কোবাই আনে, মানে গোহালিলৈ। সেইটো পৰম্পৰা সকলো জেগাতে একে নহয়, চব জেগাতে বেলেগ বেলেগ। আমাৰ মাৰ ঘৰৰ ফালেও বেলেগ, আৰু ইয়াতো মই বেলেগেই পাইছোঁ। আৰু মই ইয়াত দেখিছে নহয় কি
কৰি আছোঁ। মোৰ পিঠিৰ চৰ্বি দেখিছেনে আপোনালোকে? দেখা পাইছেনে কি অৱস্থা? গোটেই ওলমি গৈছে। এনেকুৱাই শকত হৈছোঁ। বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াইছোঁ। সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু অতি সোনকালে আপোনালোকৰ সৈতে নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ।